নহব তেতিয়ালৈকে এইটো আমাৰ আমিতো টেক্স দিয়ে আছো কিন্তু টেক্সৰ পৰা ৰিটাৰ্ণ কি পাই আছো আৰু এটা কথা টেক্স কিয় ল'ব লাগে গভৰ্ণমেণ্টে বিকজ ডেভেলপমেণ্টৰ কাৰণে ল'ব লাগে ষ্টাফ আছে ষ্টাফৰ চেলাৰী দিবৰ কাৰণে গতিকে ডেভেলপমেণ্ট আমি ঘূৰাই কি পাইছো তাৰ জেগাত আজি অসমত যদি মই কথা কওঁ অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে 1200-1300 কিলোমিটাৰ ৰাস্তা আজি নেশ্যনেল হাইৱে সেই নেশ্যনেল হাইৱেলৈকে বনাব পাৰিলে নে তেওঁলোকে আজিলৈকে আজি কংগ্ৰেছ গ'ল আজি লাষ্ট 6 ইয়াৰ্ছ 8 ইয়াৰ্ছ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চৰকাৰ চলি আছে সেই পইচাখিনি ক'ত গৈছে গতিকে পইচাবিলাক আমি ৰিটাৰ্ণত কি পাইছো আমি ৰিটাৰ্ণত একো পইচা পোৱা নাই কথাবিলাক আমি বুজিব লাগিব যে ভাৰতীয় জনতা পাৰ্টিৰ যি উদ্দেশ্য আছে যি লক্ষ্য আছে সেই লক্ষ্য তেওঁলোকে গৈ আছে আপুনি মই বেয়া পালে ইয়াত কোনো লাভ নহ'ব কাৰণ তেওঁলোকৰ যি প্ৰটকল সেই প্ৰটকল তেওঁলোকে চলি আছে যিমানে আমাক গৰীব কৰিব যিমানে আমি গৰীব হ'ম সিমানে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন হয়তো বহুত দিনলৈকে চলি থাকিব গতিকে এই কথাবিলাক আমি বুজিব লাগিব টেক্সবিলাক কেনেকৈ কমাব লাগিব তাৰ কাৰণে দুৰ্নীতি বন্ধ কৰিব লাগিব ভ্ৰষ্টাচাৰ বন্ধ কৰিব লাগিব আৰু জিএছটিৰ যি জটিলতা যি প্ৰচেছ সেই প্ৰচেছটো বহুত টাফ প্ৰচেছ কৰি থৈছে তেওঁলোকে আজি আমি আমাৰ সৰু সৰু ব্যৱসায়ীবিলাক আপুনি এটা কথা গম পাব যে এমএছএমই যেতিয়া জিএছটি অহা নাছিলে তেতিয়া এমএছএমইৰ যদি আপোনাৰ গোটেই বছৰটো টাৰ্ণঅভাৰ যদি 1.5 কৰোৰ হয় তাৰমানে 1.5 কোটি টকা হয় তেতিয়াহে টেক্স লাগিছিলে কিন্তু জিএছটি অহাৰ পিছত যদি আপোনাৰ টাৰ্ণঅভাৰটো যদি 20 লাখ টকা হয় তাৰ ওপৰত টেক্স লগাই দিছে তেওঁলোকে তাৰমানে দেশৰ অৰ্থনীতিত এমএছএমই সৰু লঘু উদ্যোগবিলাকে খুব বেছি তেওঁলোকে আউটপুট দিয়ে কিন্তু এই সৰু ব্যৱসায়ীবিলাকক কি কৰিছে জিএছটিৰ ওপৰত মাধ মাৰ দি তেওঁলোকে বৰবাদ কৰিছে আৰু আপুনিতো গম পায় যে এতিয়া যেতিয়া আমাৰ কোভিড চলি আছিলে কোভিডত আমাৰ 20 লাখতকৈ বেছি এমএছএমই বন্ধ হৈছে 50 লাখতকৈ বেছি মানুহ চাকৰি হেৰুৱাইছে গতিকে এই বস্তুবিলাকৰ তেওঁলোকৰ কিবা আছে নে হিচাপ আছে নে এইবিলাক হিচাপ দিব বিচাৰে নে কিয় তেওঁলোকে চিৰা দৈ মুড়িত পনীৰত তেওঁলোকে কিয় টেক্স লগাব লাগে আৰু আপোনালোকে যিটো টেক্স লৈছিলে যিটো টেক্স আমি অলৰেডি দিছিলো সেই পইচাটো আপোনালোকেতো 21 লাখ কোটি টকা আপোনালোকে মাফ কৰি দিলে সেই পইচাখিনি যদি আনে অসমখন 21 বছৰ চলাব পাৰি অসমৰ বাজেট কিমান 1 লাখ কোটি টকা 1,10,000 কোটি টকা 21 বছৰ অসমখন চলাব পাৰি সেই পইচাৰে কিন্তু সেই পইচা আপোনালোকে কি কৰিছে মাফ কৰিছে কাৰ মাফ কৰিছে কোটি কোটি যিবিলাক কৰ্পৰেট হাউচ আছে তেওঁলোকে আপোনালোকে পইচা মাফ কৰিছে গতিকে এই বস্তুবিলাক চিন্তা কৰিব আমাৰ দৰকাৰ আছে আৰু এই দুৰ্নীতি ভ্ৰষ্টাচাৰ শেষ নহ'লে এনেকুৱা পাৰ্টিবিলাক পৰম্পৰাগত পলিটিকেল পাৰ্টিবিলাক এনেকৈ চলি থাকিব আৰু এনেকৈ মাধমাৰ আমি মই সেইটোৱে ক'ম মোৰ অনুৰোধ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবক্তাসকলৰ প্ৰতি মোৰ অনুৰোধ যে সঁচা কথাবিলাক ক'ব মিছা কথা কৈ মানুহক মিছগাইড নকৰিব মই এতিয়াও কওঁতে তেওঁ এটা কথা কৈছিলে যে আপুনি যদি খোলাত দালি কিনে তাৰমানে ৰহৰ দাইল মচুৰ দাইল যদি মই খোলাত কিনো তাত জিএছটি মই দিব নালাগিব কিন্তু তেওঁ এইটো উত্তৰ দিব নে যে সেই খোলা দালিটো য'ৰ পৰা মই কিনিলোঁ সেই দোকানীজনে সেই বস্তাটো ক'ৰ পৰা আনিছিলে অসমত কোনোবা খেতিয়কৰ পৰা আনিছিলে নেকি ডাইৰেক্ট বাৰীৰ পৰা আনিছিলে নেকি খেতি মাটিৰ পৰা ডাইৰেক্ট আনি তেওঁ বজাৰত বিকিছিলে নেকি সেই দোকানীজনে সেই ৰিটেইলৰ দোকানীজনে ক'ৰ পৰা আনিছিলে এটা ডাঙৰ কোম্পানীৰ পৰা কিনি আনিছিলে আৰু সেই কোম্পানীটোৱে অলৰেডি জিএছটি পে' কৰিছে গতিকে তেতিয়া বেছি দামত কিনিছে মই বেছি দামত কিনিব লাগিব এইটো কথা তেওঁ জানিব লাগে স্পষ্টকৈ বুজাই দিব লাগে ৰাইজক এইটো মিছা কথা ক'ব নালাগে আৰু এটা তেওঁ কথা ক'লে যে এটা কথা তেওঁ ক'লে যে গৱেষণা হ'লে মানুহে মই গৱেষণাৰ ওপৰত তেওঁ টেক্স লগালে বুলি আমাৰ এই দাদাই ক'লে অদীপ দাই কৈছে গতিকে গৱেষণা হ'লে মানুহ চোকা হ'ব আৰু মানুহ চোকা হ'লে কি হ'ব চৰকাৰৰ ওপৰত প্ৰশ্ন কৰিব গতিকে ভাৰতীয় জনতা পাৰ্টিটো কেতিয়াও নিবিচাৰে তেওঁলোকেতো বন্ধুৱা মজদুৰ কৰিবলৈ তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে আৰু BPL বঢ়াই আছে মানে বিল' প্ৰভাৰ্টি লেভেলৰ মানুহ ভাৰতত যিমান বাঢ়িব ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতি সিমানেই আগবাঢ়ি যাব গতিকে এইটো ডেককৈ কথা এই ওপৰত মিছা কথাবিলাক ক'ব নালাগে আৰু এটা কথা মই আপোনাক কওঁ তেওঁ এটা কথা ক'লে তেওঁ এটা প্ৰথম যিটো আমাৰ মেইন ডিছকাশ্যন আছিল থাকি গ'ল সেইটো আছিলে যে জিএছটি যেতিয়া ষ্টাৰ্ট হৈছিলে 5 বছৰৰ কাৰণে যি কম্পেনচেশ্যন চেছ এক্ট যিখন লগাইছিলে সেই এক্টৰ তহতত প্ৰতিটো মানে ৰাজ্য চৰকাৰবিলাকে এটা এমাউণ্ট পাইছিলে সেই এমাউণ্টটো এতিয়া নাইকিয়া হ'ব আমি সেই পইচাটো নাপাম সেই পইচাটো নোপোৱাৰ লগে লগে ৰাজ্যক হয়তো ৰাজ্য চৰকাৰবিলাকক হয়তো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা পাৰ্মিশ্যন দিব যে আপোনালোকেও নিজৰ ফালৰ পৰা টেক্স লগাওক কিছুমান বস্তুত আৰু সেইটো যদি হয় তেতিয়াহ'লে আকৌ আমি আপুনি টেক্স দিব লাগিব তাৰমানে এই দেশখনত যিমানেই ইনডাইৰেক্ট টেক্স বাঢ়িব সিমানেই মানুহ গৰীব হ'ব সিমানে মানুহ দুখীয়া হ'ব আৰু সিমানেই বন্ধুৱা মজদুৰৰ ফালে আমি আগবাঢ়ি যাম